মুখ্য কাৰ্যবাহী সদস্য ৰংহাং গোপীনাথ বৰদলৈ এয়াৰপোৰ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ মুখ্যমন্ত্ৰী বিশেষ পেকেজৰ সন্দৰ্ভত চমু আলোচনা কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যকৰী সভা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সমগ্ৰ ভাৰত তথা অসমৰ লগতে সংগতি ৰাখি ডিফু কলা কেন্দ্ৰটো উলহ মালহেৰে উদযাপন সৰস্বতী পূজা কলা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত চিত্ৰ প্ৰদৰ্শনী উন্মোচন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টত সাক্ষাৎ কৰে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এয়াৰপোৰ্টত হোৱা চমু সাক্ষাৎকাৰত ৰংহাঙে জিলাখনৰ উন্নয়নৰ বাবে ইতিমধ্যে ঘোষণা কৰা মুখ্যমন্ত্ৰী পেকেজ জিলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত শীঘ্ৰে অনুমোদন দিয়াৰ বাবে অনুৰোধ কৰে উল্লেখ্য মুখ্যমন্ত্ৰী সোণোৱালৰ সাক্ষাতৰ অন্তত পিয়লি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ হৰেন সিং পে উপাধ্যক্ষ ৰিতেশ ইংহি আৰু আন পৰিষদবৰ্গৰে গুৱাহাটীত অনুষ্ঠিত হৈ থকা RSS উদ্যোগত অনুষ্ঠিত লুইতপৰীয়া হিন্দু সমাৱেশত অংশগ্ৰহণ কৰে যিখন সমাৱেশত RSSৰ মুখ্য অধিনায়ক মোহন ভাগৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি আগশৰীয়া নেতাসকল উপস্থিত আছিল উল্লেখ্য উক্ত সমাৱেশত বিধায়ক ডাক্তৰ মানসিং ৰংপি ডাক্তৰ নুমল মুমিনো উপস্থিত থাকে আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা কংগ্ৰেছেও ককালত টঙালি বান্ধিবলৈ কৰিলে আৰম্ভ কাৰ্বি আংলং জিলা কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা সম্পাদক ডাক্তৰ দুৰ্লভ চামুৱাকে ধৰি ৰাজ্যৰ শীৰ্ষ নেতাৰ উপস্থিতিৰে অনুষ্ঠিত জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী বৰ্ধিত সভাতেই পৰিলক্ষিত হৈছে এই কথা জুৱা বিধানসভা নিৰ্বাচন কাৰ্বি পৰিষদ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় আৰু বিজেপিৰ উঠানে কংগ্ৰেছক ৰণনীতি সলনি কৰিবলৈ ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰি অহা দেখা গৈছে আজি পুৱা প্ৰায় 11 বজাৰ পৰা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংটিৰ পৌৰহিত্যত অনুষ্ঠিত হয় বৰ্ধিত কাৰ্যকৰী সভা মুখ্য অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা সন্মানীয় অতিথি হিচাপে সাধাৰণ সম্পাদক ডাক্তৰ দুৰ্লভ কুমাৰ চামুৱাকে ধৰি কাৰ্বি আংলঙৰ বিধায়ক ৰমে ক্লেংডুং ইংটি বিদ্যা সিং ইংলেং পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সাৰ্থিক ৰামছা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ জিলা ব্লক পৰ্যায়ৰ সভাপতি সভানেত্ৰীয়ে অংশগ্ৰহণ কৰে উঠাৰ ফলত কি হৈ যাব দেশত বিশৃংখল হ'ব ভাই মাজত সংঘৰ্ষ হ'ব আৰু আমাৰ দেশ কেতিয়াও উন্নতি আগবাঢ়ি যাব নোৱাৰিব দেশ ধ্বংস হ'ব যিটো গুজৰাটত হৈছে আজি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মানিছোঁ কিন্তু তেওঁ মুখ্যমন্ত্ৰী থকা কালত যে ভাৰতবৰ্ষত কোনদিন নোহোৱা ঘটনা গুজৰাটত হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাটো বেলেগ আৰু হাজাৰ মানুহ মৰিছে যাৰ কাৰণে মোদীক 10 বছৰ আমেৰিকাই ভিছা দিয়া নাছিলে আমেৰিকা ভ্ৰমণ কৰিবলৈ দিয়া নাছিলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পাইছে গোটেই দেশৰ এটা কলংক তেওঁৰ দিনত হৈছে তেওঁ মই কৰিছে বুলি কোৱা কিন্তু তেওঁতো মুখ্যমন্ত্ৰী থকা কালত হৈছে এইবিলাক ঘটনা কেতিয়াও হোৱা নাছিলে আমাৰ দেশত তেনেকুৱা ঘটনা গতিকে সেইকাৰণে এতিয়া এই কথাবিলাক মই আপোনালোকক আমি প্ৰত্যাহ্বান এই কথাবিলাকৰ কাৰণে আজি বিজেপি আপোনালোকে চাওক যে মানুহৰ এখন দেশত আমাৰ দেশ ৱেলফেয়াৰ ষ্টেটত মানুহৰ চৰকাৰৰ মূল কৰ্তব্য কি মূল কৰ্তব্য হৈছে অন্ন বস্ত্ৰ নিৰাপত্তা তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছ কমিটিৰ পূৰ্বৰ নেতাসকলে কংগ্ৰেছৰ বগা বস্ত্ৰ ত্যাগ পূৰ্বৰ CM তুলিৰাম ৰংহাঙৰ হাতত ধৰি ৰাতাৰাতি গেৰুৱা বহন পিন্ধা নেতাসকলে পুনৰ আজিৰ সভাত কংগ্ৰেছত মাৰিলে এন্ট্ৰি পিছত তুলিৰাম ৰংহাঙৰ ওচৰত মুখ ভংগ হোৱাত ক্ষোভিত নেতাসকলে মিলি কাৰ্বি আংলং ডেমক্ৰেটিক ফৰামৰ নিশাটোৰ ভিতৰতে গঠন কৰি নিৰ্বাচনত ৰণনীতিৰ জাপ দিছিল যদিও অলপীয়া শক্তিৰে স্বাভাৱিকতে বিগত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ দ্বাদশ সংখ্যক নিৰ্বাচনত কাৰ্বি সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ডি উফিং মাছলাৰ বাদে বেয়াকৈ পৰাজয় বৰণ কৰিবলগীয়া হ'ল নৱগঠিত দলটি অৱশেষত ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিল KADFৰ সূৰ্য ৰংফাৰ
কাদম টেৰাংপি, বিদ্যা সিং ৰংপি, প্ৰদীপ সিংনাৰকে ধৰি ভালেকেইগৰাকী নেতাসকল। ইয়াৰ লগে লগে জিলা কংগ্ৰেছৰ পিতৃস্বৰূপ সভাপতি তথা সাংসদ বীৰেন সিং ইংটিৰ উকা নিজম পৰা ঘৰখন পুনৰ কুৰহালপূৰ্ণ হ'ল। মংগল সিং ক্ৰ ৰিপৰ্ট, কাট নিউজ। সমগ্ৰ ভাৰত তথা অসমৰ লগতে সংগতি ৰাখি আন বছৰৰ দৰে আজিও ডিফু কলা কেন্দ্ৰটো উলহ মালহেৰে উদযাপন সৰস্বতী পূজা। পুৱা ভাগত বাগদেৱী বীণাপানীৰ বন্দনা তথা পূজা অৰ্চনা সমাপ্তিৰ পিছত কলা কেন্দ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অকা চিত্ৰ প্ৰদৰ্শনী কাৰ্বি কালচাৰেল ছচাইটিৰ চন্দ্ৰ সিং ক্ৰই কৰে উন্মোচন। আজি ডিফু নগৰৰ আন শিক্ষানুষ্ঠানসমূহৰ লগতে ডিফু কলা কেন্দ্ৰটোত বিদ্যাৰ অধিশাস্ত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে নগৰৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে। মা সৰস্বতীৰ কৃপা ধন্য হৈ শিক্ষাৰ ভাল ফলাফল পাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে নিজৰ সন্তানৰ শিক্ষা ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনাৰে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত অথবা নিজৰ গৃহত সৰস্বতী পূজা অনুষ্ঠিত কৰি সভক্তিৰে পূজা অৰ্চনা কৰিছে। ডিফু সংগীত মহাবিদ্যালয় প্ৰাংগণত পুৱা ভাগত সম্পূৰ্ণ বিধিৰে সৰস্বতী পূজা সম্পন্ন কৰাৰ অন্তত আজি এই শুভ দিনতে কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰৰ হাতেৰে চিত্ৰকলা প্ৰদৰ্শনী উন্মোচন কৰা হয়। কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে অকা চিত্ৰসমূহ এইদৰে প্ৰদৰ্শনৰ বাবে মুকলি কৰি স্বাভাৱিকতে কণ শিশুসকলৰ মনত অসীম আনন্দ আৰু উৎসাহ জগাইছে কলা কেন্দ্ৰৰ উদ্যোগীসকলে। চিত্ৰ প্ৰদৰ্শনী উন্মোচনীৰ পিছতে কলা কেন্দ্ৰৰ পৰিচালনা কমিটিৰ সভাপতি মুকুল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিতীয়াকৈ এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। পৰিচালনা কমিটিৰ সম্পাদক দিলীপ দাসে আধৰা সভাত অতিথি হিচাপে চিত্ৰকলা প্ৰদৰ্শনীত উন্মোচক চন্দ্ৰ সিং ক্ৰৰ লগত ডিফু কলা কেন্দ্ৰৰ উপসভাপতি কৰেণ দাস, বিশিষ্ট সমাজসেৱক দীপুচৰণ দত্ত, জিলা সাহিত্য সভাৰ সভাপতি পাৰি ৰংপি, চিত্ৰকলা সত্যেন্দ্ৰ টেৰাং প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিসকলে উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাতে বিগত বছৰটোত বিভিন্ন নৃত্যত পাৰদৰ্শিতা দেখুওৱা কণ নৃত্যাংগনাসকলক প্ৰশস্তি পত্ৰ প্ৰদান কৰে। হানজাংলাংছৰ দনচুৰি আকলামত দেওবাৰে উলহ মালহেৰে সম্পন্ন হ'ল ২৬তম কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন। ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত অধিৱেশনখনিৰ ৪দিনীয়া অনুষ্ঠানলৈ জিলাখনৰ পৰা নিজৰ ভাষা সাহিত্যক গভীৰভাৱে ভালপোৱা আৰু ভাষা সাহিত্যৰ উন্নয়নৰ বাবে আন্তঃকৰণেৰে ভালপোৱা হাজাৰ হাজাৰ ভাষাপ্ৰেমী কাৰ্বিসকলৰ লানি নিচিকা সোঁত পুণ্য তীৰ্থলৈ পৰিণত কৰিছিল দনচুৰিৰ আকলামৰ বাকৰি। অধিৱেশনৰ অন্তিম দিনটো আছিল প্ৰয়াত বংলং টেৰাং সোঁৱৰণী মঞ্চ। এই মঞ্চ পুৱা মুকলি কৰে বিশিষ্ট সমাজসেৱক জয়সিং টিমুঙে। অসমৰ বহু বিশিষ্ট কবিসকলৰ মাজত অন্যতম কবি ছাৰ এড হানছেৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত বালিমাহী কবি ধনেশ্বৰ ইংটি, অৰুণ টেৰণ আৰু ফুলমতী টেৰণপিয়ে পৰ্যালোচক হিচাপে উপস্থিত থাকে। অসমৰ বিশিষ্ট কবি গংগামোহন মিলিয়ে উন্মোচন কৰা এই কবি সন্মিলনখনিত নপুৰণি বহু শিল্পীয়ে অংশগ্ৰহণ কবিসকলৰ বিভিন্ন কবিতাৰে ৰসেৰে সেই মুহূৰ্তত দনচুৰি আকলামৰ আকাশ বতাহ জীপাল কৰি তুলিছিল। কবি সন্মিলনৰ অন্তত বিদায় তথা নৱনিৰ্বাচিত সভাপতি সুৰেন ক্ৰামচাক শাৰী শাৰী জনসমদলৰ মাজেৰে আদৰণি কৰি অনা দৃশ্য আছিল বৰ স্মৰণীয়। চেংপিৰ তালে তালে আগবঢ়া সমদলৰ মাজে মাজে সভাপতিগৰাকীৰ আদৰাৰ লগতে লাহৰীজানৰ পৰা নেপি আলামনে চিংঘন চেনাম ফ্লেগ অফ হাতে হাতে লৈ কৰি অহা বাইক সমদলো আছিল দৃষ্টি আকৰ্ষণ কৰে। নৱনিৰ্বাচিত সভাপতিগৰাকীৰ আদৰণি কাৰ্যত আদৰণি সমিতিৰ সভাপতি দিলীপ কুমাৰ লেখথে, সম্পাদক সিদ্ধিনাথ ৰংপি, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জেচি পাঠক, ৰাজেন্দ্ৰ ৰংপি প্ৰমুখ্যে ব্যক্তিসকলে নেতৃত্ব লয়। নৱনিৰ্বাচিত কমিটিৰ সভাপতি তথা বিভিন্ন বিষয়া সদস্যৰ আদৰণি সভাত মুখ্য অতিথি হিচাপে কাৰ্যবাহী সদস্য অমৰ সিং ৰংহাং, আমন্ত্ৰিত অতিথি হিচাপে সাংসদ বীৰেন সিং ইংটি, সন্মানীয় অতিথি হিচাপে কাৰ্যবাহী সদস্য ক্ৰমে
জগত সিং ইংটি, ৰূপ সিং তেৰণ আৰু পৰিষদ সদস্যক্ৰমে লংকি টিমুং, ৰিচাৰ্ড টকবি, কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, কেচিএছৰ সভাপতি সিমিয়ন ৰংফাৰ, হেমফু মুকৰাঙৰ সভাপতি লুনছে টিমুং, কাৰ্চাৰ সভানেত্ৰী কুংৰি ক্ৰপি, KNCৰ সভানেত্ৰী মেৰিনা বেপী, কাৰ্বি লামেট আমাৰ উপসভাপতি দয়ক্ৰমে সুকুৰ সিং ৰংপি, চিত্ৰকুমাৰ বে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য, অধিৱেশন সফল ৰূপায়ণত নিজ ভাষা সাহিত্য অনুষ্ঠানক এক এইদৰে আকৰ্ষণীয় আৰু উচ্চ পৰ্যায়ত তুলি ধৰাৰ ক্ষেত্ৰত ২৬তম কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন সঞ্চালক অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ ঐক্যান্তিক প্ৰচেষ্টাৰ লগতে সেৱামূলক মনোভাৱে অধিৱেশন অধিক শৃংখলা আৰু নিয়মানুৱৰ্তিতা ৰূপত সফল হোৱাত সহায় কৰিছিল। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल, बहुत बेसी जान माলৰ লোকচান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়, হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782-460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanj, Assam Hill
County Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ৰাজ্যত পুনৰ বুৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা পিতৃগৃহৰ অভিযোগ এয়া পৰিকল্পিত হত্যাকাণ্ড স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ আৰক্ষীৰ তদন্তত আটক স্বামী শহুৰ কাৰ্বি আংলং হাওৰাঘাটত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি অব্যাহত তীব্ৰ চাঞ্চল্য পুনৰ বুৱাৰীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰিছে কাৰ্বি আংলঙৰ হাওৰাঘাট হত্যা নে আত্মহত্যা এয়ালৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আসলতে হাওৰাঘাট থানাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অধীনস্থ কণ্ঠাইবাৰীৰ বাসিন্দা কামিনী দাসৰ ঘৰত শনিবাৰে পুৱা হঠাৎ লাগে খোৱা স্বামী ভগীৰথী দাসৰ উপস্থিতিত স্ত্ৰী প্ৰতিমা দাস হঠাৎ অসুস্থ হৈ পৰে লগে লগে 108 এম্বুলেন্সেৰে বুৱাৰী প্ৰতিমাক অনা হয় হাওৰাঘাট হস্পিটেললৈ পিছে হাওৰাঘাটৰ হস্পিটেলতে মৃত্যু হয় প্ৰতিমাৰ ননদ তথা স্বামী গৃহৰ লোকে জনোৱা মতে চিকিৎসকৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰতিমাই বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যুৰ সন্দেহ কৰা হৈছে কণ্ঠাইবাৰী উত্তৰ বৰবিল কণ্ঠাইবাৰী কালি কি হৈছিল হেন্তৰ ঘৰত মই ক'ব নোৱাৰিম একো নাজানে মই আপুনি একো নাজানে না একো নাজানে আমাৰ ঘৰত পুৰা মই ভাত বনাই আছো মই ক'ব নোৱাৰিম আগে পিছে হেন্তৰ ঘৰত কাজিয়া হয় নেকি মই এইটো ক'ব নোৱাৰো কিবা খাইছে নেকি নে মই দেখা নাই মই ভাত আৰে হেতু কক আমি শুনা নাই আমনে মৰিছে আমনে কি এনেকা জকৰাই মৰিছে আমি ক'ব নোৱাৰো যেতিয়া আছিল তেতিয়া ভাই বোৱাৰীটো কাজ কৰি আছে ময়ো কাজ কৰি আছো মই দেখি পাইছো হি বাচন চাচন কাহি বাতিকেইটা চব ধুইছে ময়ো ধুইছো তাৰপিছত মই গা চা ধুই পেলাই আৰু পূজা চূজা দি পেলাই মই ভাত পানী খাই পেলাই কালিবাৰী গুচি গ'লো দোকানত গুচি যোৱাৰ পিছতে মই দোকান জাৰো দি আছো তাৰপিছতে মোৰ ভাইটিয়ে ফোন কৰিছে অ বাইদেউ তই ঘৰত আহা বুলি মোৰ বোৱাৰীটো কিবা কিবি কৰি আছে হাত চা বেকা কৰি আছে তই আহ তাৰপিছত মই কৈছোঁ কি হৈছে তই মাৰিছ নেকি মাৰা নাই বুলি কৈছে আৰু কি মই একো কৰা নাই তই আহচোন মই কাক মাতিম মই অকলে কাক মাতিম মই কি ৰোগীৰ ওচৰত থাকিম না মানুহকেইটাক মাতি আনিম তই আনা জলদি তাৰপিছত মই দোকান খুলি আছোঁ এতিয়া ঝাৰু দি আছোঁ মই অহা নাই লগে মই 5 মিনিট 10 মিনিট পিছত আহিছোঁ মানে ডাক্তৰ সি কৈছে ডাক্তৰ মাতি দিয়কচোন তাৰপিছত মই ডাক্তৰ মাতিছোঁ ডাক্তৰ মাতাৰ পিছতে সি ডাক্তৰকেইটাক আহি পেলাই বেজি চেজি দিছে বেজি দিয়াৰ পিছতে ডাক্তৰ গুচি গ'ল আকৌ সি মাতিছে অলপ টেম্পু এটা লৈ আনা নহ'লে ৰোগীটো বেছি চিৰিয়াছ হৈ গ'ল কিবা হৈ গ'ল তাৰপিছত মই ডাক্তৰ মাতি পেলাই আকৌ ঘৰতে আহিছোঁ দেখি পাইছোঁ ৰোগীটো এনেকা হৈ আছে তাৰপিছত এম্বুলেন্স ডাকি পেলাই এম্বুলেন্সত লৈ গৈছোঁ হাৰাঘাট লোৱাৰ পিছতে ডাক্তৰকেইটাকে কিবা মৃত্যুটো হাৰাঘাটে হৈছে হস্পিটেলতে হৈছে এইটো লোৱা সময়তে গাড়ীটো যেতিয়া এম্বুলেন্স চলাই আছে সি তাতো কিবা কৰি আছে আৰু চাৰ্জটো পেলাই আছে নাকৰ ওচৰত ডক্টৰে কৈছে ডক্টৰে কিবা এটা কোৱা নাই ডক্টৰে এনে মোক সুধিছে তহঁতে দেখা নাই নেকি সি ৰোগীটো কেনেকুৱা হৈ গ'ল কিমান দিন ভৰা হৈছে মই কৈছোঁ দেখা নাই মানে আজি ৰাতিপুৱা মই দেখিছোঁ ভালে মই দেখা নাই কিবা এটা মই ৰাতিপুৱা এনেকুৱা দেখিছোঁ তাৰপিছত মই লৈ আহিছোঁ এতিয়া চিৰিয়াছ বুলি কৈছে কি তহঁতে কিবা এটা দেখা নাই নেকি নাকৰ পৰা ফেন ওলাইছে তহঁতে দেখা নাই কিবা মই কৈছোঁ দেখা নাই কিবা বস্তু খাইছে নাখাইছে মই দেখা নাই কাজিয়া নহয় ভাইটি হৈ গ'ল কেৰেলাৰ পৰা অহাটো এসপ্তাহ হোৱা নাই পিছে প্ৰতিমাৰ পিতৃগৃহৰ অভিযোগ এয়া পৰিকল্পিত হত্যাকাণ্ড যৌতুকজনিত কাৰণত ডিঙি চেপি হত্যা কৰা হৈছে প্ৰতিমাক খুজাত থকা প্ৰতিমাৰ পিতৃগৃহৰ অভিযোগৰ ভিত্তিত হাওৰাঘাট উত্তৰ বৰবিল আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 302 34 ধাৰাৰ অধীনত 9/2018 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে প্ৰাথমিক তদন্তত স্বামী ভগীৰথ দাস আৰু শহুৰ কামিনী দাসক আটক কৰিছে আৰক্ষীয়ে ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে এয়া কি হত্যা নে আত্মহত্যা আসলতে কি হৈছিল ঘৰখনত মুখ খোলা নাই ওচৰ চুবুৰীয়ায়ো
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰতিমাৰ মৃতদেহ ডিফুলৈ প্ৰেৰণ কৰা হৈছে পোষ্টমৰ্টেমৰ ৰিপৰ্টৰ পিছতহে স্পষ্ট হ'ব প্ৰতিমাৰ মৃত্যুৰ আঁৰৰ ৰহস্য কি হাৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অধিৱেশন গুৱাহাটী ঘাৰঘুলিত যোৱাকালি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন কৰা হয় দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত ইনুছ টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে বিধায়ক ডাক্তৰ নুমল মুমিন উপস্থিত থাকে বিজেপি পশ্চিম কাৰ্বি আংলঙৰ যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাং অল ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ প্ৰফুল্ল হাফিলা অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক বিক্ৰম হানছে আৰু উপদেষ্টা ধীৰেন ইংতি প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তিসকল উপস্থিত থাকে মুখ্য অতিথিৰ ভাষণত ডাক্তৰ মুমিনে গুৱাহাটীত কাৰ্বি কালচাৰেল হল গাৰু ভৱন কাৰ্বি হোষ্টেল নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু এই সমূহ কাৰ্যৰ সঠিক ৰূপায়ণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলাপ আলোচনা কৰিব বুলি কয় আনহাতে পশ্চিম কাৰ্বি আংলঙৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাঙে ভাষণত ডাক্তৰ নুমল মুমিনৰ বাহিৰে বাকী কাৰ্বি আংলঙৰ আন 3 গৰাকী বিধায়কে বিধায়ক পুজুৰ পৰা 45% কামো ভালদৰে সম্পন্ন নকৰাৰ অভিযোগ তুলি কয় উল্লেখ্য দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনখনিত শান্তিৰে সফল সম্পন্ন হয় আজিৰ বাতৰি ইমানতে সামৰিছো ধন্যবাদ